So guys, welcome back to my new video. So বন্ধুসকল আজি আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো অলপমান ছুটি কৰিম বুলি ভাবিছোঁ। আজি ভিডিঅ'টো মানে অলপমান দেৰি অলপমান সন্ধিয়া হৈ গ'ল, সেইবাবে আজি ভিডিঅ'টো অলপমান ছুটি কৰিম। আজি ভিডিঅ'টোত বেছিকৈ একো নাই, বাছ এনেই আজি ছাগলীবোৰ নিব আহিলোঁ। এইবিলাক হ'ল আমাৰ ছাগলীবোৰ। আজি অলপমান দেৰি হ'ল, সেইবাবে অলপমান ছুটি কৰিছোঁ আৰু আছোঁ পথাৰত আছোঁ। এই ছাগলীবোৰ নিব আহিছোঁ আৰু এতিয়া ট্ৰেক্টৰৰ মাটি কাটি আছে, সেইবাবে একদম ৰাস্তা আপোনালোকে দেখা পাইছে একদম ধূলি বালি আৰু ট্ৰেক্টৰ আহিয়ে আছে। এতিয়া কেনেকৈ পাৰ হয় সেইটোৱে লাগিছে টেনশ্যন। আৰু কোনোবাকৈ ঘৰটো যাই পালেই হ'ল আৰু নে কি? ইয়াৰ মাজতে কৈ দিওঁ, যদি আপোনালোক চেনেলটো নিউ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। এতিয়া ট্ৰেক্টৰ আহি পালোঁ, এই ভিটি পালোঁ ইয়াতে আৰু ট্ৰেক্টৰে মোক একো কৰিব নোৱাৰে। একদম ৰাস্তাটো একদম পাৰ হ'ব দিয়া নাই ট্ৰেক্টৰবোৰে, একদম ধূলা বালি। ভিডিঅ'টোত মই আপোনালোকক আজি এটা বস্তু দেখাম, সেইটো হ'ল এইবোৰ আপোনালোকে মোৰ পিছফালে বেহাৰবোৰ দেখা পাই আছে, সৰিয়হবোৰ। সেই সৰিয়হবোৰ এতিয়া মানুহবোৰে তুলিবলৈ আৰম্ভ কৰিছে। একদম সৰিয়হ একদম ফুল পথাৰখনে সৰিয়হ। এতিয়া সৰিয়হবোৰ উঠাই ধান খেতি কৰিবলৈ ধৰিছে মানুহবোৰে, আৰু মই আপোনাক দেখাম। এতিয়া আপোনাৰ সেইবোৰ মানুহ যে আপোনালোকে দেখা পাই আছে, সেইবোৰ মানুহে এতিয়া সৰিয়হবোৰ তুলি আছে, নিজে নিজে সৰিয়হবোৰ তুলি আছে। সৰিয়হ একদম পকি গৈছে। আজি ভিডিঅ'টো দেখাব লগা বাছ ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। বাই। যায় আপোনালোকত যায়, মই আহি পালোঁ এতিয়া বৰ্তমান, আৰু এতিয়া হাত ভৰি ধুই লওঁ। পানী মোক লাগি বুঢ়াই থৈ দিছে বাল্টিঙত। এতিয়া ভৰিখন ধুই লওঁ ফাৰ্ষ্টতে। মোবাইলটো পানীত নপৰিলেহে ৰক্ষা। যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। বাই।